আৰক্ষীৰ বিৰুদ্ধে গোচৰ আৰক্ষী স্থান তিনিচুকীয়া সদৰ আৰক্ষী থানা থানাত গোচৰ তৰিবলৈ আহিছে এগৰাকী মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ তৰিছে মহিলাগৰাকী পিছে থানাত গোচৰ ৰুজু হোৱা স্বামী তিনিচুকীয়াৰ যান বাহন শাখাৰ এজন আৰক্ষী বিষয়া নাম ৰতন পেগু ভুক্তভোগী পত্নীৰ মতে স্বামী ৰতন পেগুৱে বিবাহৰ পিছৰ পৰাই তেওঁক চলাই আহিছে মানসিক অত্যাচাৰ বিবাহৰ এবছৰ পাৰ হোৱাৰ পিছতো পত্নীয়ে পোৱা নাই পত্নীৰ মৰ্যাদা স্বামীৰ লগতে পৰিয়ালৰ বাকী সদস্যয়ো অত্যাচাৰ চলোৱাৰ অভিযোগ শেহতীয়াকৈ এই অত্যাচাৰ ইমানেই বৃদ্ধি হয় যে স্বামীয়ে ঘৰৰ পৰা উলিয়াই পঠিয়াই নিজৰ পত্নী ইয়াৰ পিছতে ভুক্তভোগী পত্নীয়ে আৰক্ষী স্বামীৰ বিৰুদ্ধে গোচৰ তৰিছে তিনিচুকীয়া সদৰ আৰক্ষী থানাত ক'লে যে ৰতনে ঘৰৰ পৰা নি মোক ইমান দিনে তলে 2018 চনত বিয়া সোমালোঁ তাৰপিছত ই নিলে ঘৰৰ পৰা নি কিনি তাৰপিছত এই লাইকালৈ গ'লোঁ তাৰপিছত ইমান দিন থাকি নিয়ম নীতি একো নাই কোৱা কৰিম বুলি তাৰপিছত ই মানে এনেকৈ কৈ থাকে নিয়ম নীতি কৰিম বুলি কয় নকৰে তাৰপিছত আহিম বুলি কয় নাহে ভালকৈ পুনতো কথা নাপাতে তাৰপিছত মই কৈছোঁ আহিবি ছুটি লৈ আহিবি মোক নিয়ম নীতি কৰিব বুলি কৈছিলোঁ তাৰপিছত নকৰে আহিম বুলি কয় নাহে এইটো কাৰণে মই ক'লোঁ একো মানে কাপোৰ কানি পইচা একো নিদিয়ে মোক এইটো কাৰণে মই কেনেকৈ থাকিম বুলি ক'লোঁ মই থাকিব নোৱাৰোঁ নিয়ম নীতি নকৰাকৈ এনেকৈ কৰিব লাগে বুলি মাতিছোঁ নাহে এইটোৱে ছাৰ আপোনাক ক'ত নিছিলে বিয়ালৈ লাইকালৈ নিছিলে খোৱা বোৱা ভালকৈ নিদিয়ে আৰু আৰক্ষীৰূপী পাখণ্ড স্বামীক শাস্তি বিহিবলৈ দাবী জনাইছে তিনিচুকীয়াৰ নাৰী সংগঠনসমূহেও এতিয়া প্ৰশ্ন হৈছে পত্নীক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াক শাস্তি বিহিবলৈ সক্ষম হ'বনে তিনিচুকীয়া সদৰ আৰক্ষী নে আৰক্ষী বিষয়া বুলি সাৰি যাব ৰতন পেগু তিনিচুকীয়াৰ পৰা কিৰণ বিশ্বকৰ্মা